Non-headjong nangkele isi breaking news mate sodak daga birta arjuponitha. Dhansri outpost angkang daujing phangalong kedam tang aruni phai krisir kepaniwe por phai troxi malom pang tek tek the risim ki oratum sonjoy rong hangaphan ahemalong damsi apranar mutte kangde. Karbi Anglong pen Nagaland ahoi puthot soluk sodak amongve kejap thu. Kedam tang aruni phai krep porni dipu dhansri towarpi hatikemalong inut beha klembang debojit singhaphan anaru tet pi pistol pen apran armutte kang therapy puthot daujing phangrong amekar sonjoy rong hangaphan lethota aruni phai krisir kepaning ve por phai troxia porhut pang tek tek thetum ahemalong damsi hele pen apran armutte kang de puthot arjupon senang Karbi Anglong pen Nagaland ahoi puthot soluk sodak amongve kejap thu kedam tang aruni phai krep porni dipu dhansri towarpi hatikemalong inut beha klembang debojit singhaphan anaru tet pi pistol pen apran armutte kang therapy puthot daujing phangrong amekar sonjoy rong hangaphan lethota aruni phai krisir kepaning ve por phai troxia porhut pang tek tek thetu ahemalong damsi hele pen apran armutte kang de Dipu police station ke parlo dhansri outpost angkang daujing phangalong ke do sangtia beha klembang phuaphan kedam tang aruni phai krisir kepaning ve pang tek tek thea bang puatum ahemalong an dampen towaralong an hangponsi helipen aptekangsi apranar muddeglo halapu apran kedam juirong hangasang ho achor maina difusa pen kaninje ponatengke kedam tang hithi royang bong madu penta kachar boge lapena hokta barbi kusi ninje po বনাই আছিল কি কলা ঘৰৰ ভিতৰতে ভাত বনাই আছিল তেতিয়া দুজন মানুহ আহিছে আহি পেলাই মাতি পেলাই আমাৰ ঘৰৰ মানুহটো বাহিৰতে মাছ শুকাই আছিল তেতিয়া আহি পেলাই সঞ্জয় নেকি বুলি সুধিছে বুলি কৈছে আহকচোন আহক বুলি মাতিছে গৈছে ওচৰতে তেতিয়া বল আমাকে আসাম গেটত থবলৈ যাবি বুলি কৈছে তেতিয়া আমাৰ ঘৰৰ মানুহ কৈছে মইতো ইমান ৰাতি নাযায় বুলি কৈছে তেতিয়া ময়ো ওলাই আহিছে কোন আহিছে বুলি চাবলৈ গৈছে তেতিয়া ময়ো কৈছে যাই পেলাই আহিব নালাগে কিবা ইমান ৰাতিটো নপঠাই মই ৰাতিটো নাযায় আমাৰ ঘৰৰ মানুহটো ক'তো নাযায় নাই এতিয়া অলপ দূৰহে ইমান দেৰি নহয় ফটকৈ থৈ আহিবি বুলি আছো নাই বুলি মাতি পেলাই লৈ গৈছে ক'ত লৈ গৈছে এইটো ৰাস্তা ফালে লৈ গৈছে তেতিয়া ময়ো ঘৰৰ পৰা কিমান দূৰ ইমান দূৰ নহয় গেট ওচৰতে তেতিয়া মই কৈছে আমাৰ ঘৰৰ মানুহ কৈছে আহিবি বুলি না মাতিছে মোৰ কাৰণে তেতিয়া ময়ো গৈছিলে তেতিয়া আহিব নালাগে আপুনি বুলি কৈছে যা বুলি কৈ মোৰ কাৰণে আকৌ এনেকৈ ঢাকা মাৰি দিছে মানুহকেইটা ঢাকা মাৰি পেলাই পিছত আৰু লৈ গৈছে লৈ পেলাই ৰাস্তালৈ একো নকৰে বুলি লৈ গৈছে লৈ পেলাই তেতিয়া অলপ মইতো থাকি গ'ল ঘৰ ভিতৰতো মানে বাহিৰতে আছিলে মই তেতিয়া চাই পেলাই আছিলে গুলিৰ আৱাজ শুনিছে কেইটা গুলি মাৰিছে একবাৰেই শুনিছে আপুনি মানুহকেইজন চিনি পায় নেকি চিনি নাপায় মানুহ মই কোন আৰু মাতি থকাৰ সময়তেও চিনি নাপায় আগে পিছে আহিছিলে নে আপোনাৰ ঘৰত নহয় খালি দুইজনে আহিছে আগতে আহে আগতে অহা নাই একবাৰো দেখা নাই এইটো মানুহকে ভাষাটো কি কৈ আছে অসমীয়া ভাষা পাতিছে পিছত মোৰ লগতো ডিমাচা কথা পাতিছে ইয়াৰ আগত কোনোবাৰ পৰা কাজিয়া আছে নেকি তেনেকুৱা নাই কোনো লগত কাজিয়া একো কিবা নাই আপোনাৰ সন্দেহ কাৰোবাক নাই কিবা এটা সন্দেহ আছে নেকি আপোনাৰ আছে নেকি ক'তো যোৱা নাই ঘৰতে আছিলে আপোনাৰ মানুহজনে কি কৰিছিলে এনে কি ব্যৱসায় বা কেনেকৈ আপোনালোকৰ পৰিয়ালটো পোহপাল দিছিলে কি কাম কৰিছিলে বালু কাম কৰে আৰু ঘৰৰ খেতিও কৰে আৰু পূজাও কৰে পূজাৰী হয় ন দুসৰা একো নকৰে বালু কি কৰে চাপ্লাই দিয়ে নে কি চাপ্লাই নিজৰ গাড়ী আছে না কি নিজৰ গাড়ী আছে মানে এনেকৈ ভাড়া লগত দিয়ে ন এতিয়া আপুনি কি বিচাৰে আপুনি ক'ব কি বিচাৰে এইটো ঘটনাটো গিৰিব নালাগে সিহঁতৰ এইটো মানুহবিলাক কাৰণে ঘৰত আহি পেলাই এনেকুৱা কৰাটো মোৰ মনটো বহুত দুখ লাগিছে মোৰ ল'ৰা ছোৱালী 3জন আছে মই কেনেকৈ পালিম এতিয়া ঘৰত আহি পেলাই এনেকৈ মানুহ মাৰিব লাগে নেকি একো দোষ নাই একো কিবা নাই এৰিব নালাগে এনেকুৱা মানুহ কাৰণে ঘটনাটো ঘটিছে দাৰ্জিলিংৰ সঞ্জয় ৰংহাং বুলি এজনক আমাৰ সন্দেহ DNLৰ কিছুমান কেডাৰ আহি গুলীয়াই হত্যা কৰিছে আমাৰ ফালৰ পৰা খবৰ পাই মানে তৎক্ষণাত
আমি আমাৰ পুলিচৰ কাৰ্যবাহী কৰিছোঁ সকলো ফালৰ পৰা আমি বৰ্ডাৰটো বিশেষকৈ বৰ্ডাৰৰ লগতে ধনশিৰি নদীত 15 মিনিটমান খোজকাঢ়ি গ'লেই ধনশিৰি নদী পায়গৈ নদী ক্ৰছ কৰি তেওঁলোকে আমাৰ দুটা জেগাত তেওঁলোকৰ লগত সংঘৰ্ষ হৈছে এটা মেচিবাইলৰ ঘটনাৰ ওচৰতে আৰু আমাৰ সন্দেহ হৈছে যে এজনৰ গাত হয়তো গুলি লাগিছিল চাৰ্চ এতিয়াও জাৰি আছে সংঘৰ্ষ সময়টো 5 মিনিট মানে হ'ব তেনেকুৱা গতিকে তেওঁলোকে পলাই আছে আৰু দুবাৰ হয় আৰু এতিয়া যিহেতুকে অন্ধকাৰ হৈছে ৰাতি আমাৰ চাৰ্চ তথাপিও জাৰি আছে কাইলৈ ৰাতিপুৱালৈকে কিহৰ কাৰণে ঘটনাটো ঘটিব পাৰিলে বুলি ভাবে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে কিহৰ কাৰণে হত্যা কৰা হ'ল এতিয়া হত্যাকাণ্ডটোৰ মটিভ এতিয়ালৈকে গম পোৱা হোৱা নাই আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ অলপ সময় লাগিব তাৰপিছত সিহঁতৰ মানুহ কিমান 5-6জন হয়তো তেওঁলোকৰ আছিলে এজনৰ গুলি লাগিছে এজনৰ গুলি লগা বুলি সন্দেহ হৈছে Sonjoro hangapan apran karmudera puta nona mat right kom sai khetu rita lipon bom halapu apran kedam jui sonjoro hangapiso maina difusa lapen asomar bank thom aphan chepa mode kang news report Roshan Hanse Karbi Anglong live Chorolo Karbi Anglong live kelangber arada tunga phasami nilisami Julie BP lapen ani tum jo si lapuson thak kenang solapen kichumi sana berta lang jipulo tangte nangliar elong kedo Karbi Anglong live channel alo subscribe tha Chorolo kelang po